हेलो बिकमो व्लगले मैं विक्रमे स्वागतम जनाइছোঁ अन्य এটা मटो व्लगले माने फार्स्ट मटो व्लगले अन्य এটা নহয় तो सबसे फार्स्ट मैं तेल भराइ लওঁ तो আমি খালে নহব তেলটো খাব লাগিব साफ निकाल हैं क्या नहीं इसको साफ करवा देने से ना सफा होने से कभी भी खराब नहीं होगा ये फायदा है। हाँ अच्छा बात बोला आपने अपना सामान है जितना बढ़िया से रखेंगे अपने हाँ हाँ इसमें कैमरा है हाँ कैमरा है मतलब दूरी जितना सफर का सब हाँ उठाएगा हाँ थोड़ा थोड़ा 310 तो फाइनली मोर तेल चेल भराइ হৈ গ'ল तो दे आर भिडिओ तो आरम्भ करूँ এতিয়া মই গৈ আছোঁ মানে পশ্চিম কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙলৈ তো বহুত ল'ৰাই কৈ আছে মানে তাত পৰিৱেশটো বহুত ঠাণ্ডা আৰু ইফালতকৈ মানে সিফালৰ পৰিৱেশটো বহুত বেছিয়ে ঠাণ্ডা চ' ভাবিলোঁ এবাৰ মই নিজেও যাওঁ আৰু আপোনালোককো দেখাওঁ আৰু আহিয়ে সন্মুখত ৰাতিপুৱা মানে ভিউটো চাওক আপোনালোকে যিটো আকাশখনৰ ভিউ এতিয়া দেখিছেনে কি মজা লাগিছে আৰু সাইডৰ পৰিৱেশবিলাক চাওক ৰাস্তাত এনেকৈ কিন্তু আহি ভাল লাগে আৰু এতিয়া মানে মই এডিট কৰোঁতে চাম যেতিয়া মোৰ তেতিয়া চাগে আৰু ভাল লাগিব ভিডিঅ'বিলাক কেনেকুৱা হৈছে এতিয়া মই আহি চলাই থাকোঁতেই ভাল লাগিছে আৰু তোমাৰ খোৱা বোৱা আৰম্ভ হৈ গ'ল ন আৰু সন্মুখত ভিউটো চাওক বাহ কি মজা ঠিক আছে ময়ো খাইছোঁ বাৰু অলপ বাৰু তোমাৰ আকৌ এটা খাব হৈ গ'ল ন দিয়া লাষ্টে তোমাৰ এইটো হাঁহিব নালাগে লাষ্ট এইটো আৰু খাব নালাগে আৰু এনেকৈ ইয়াত বেঙা বেঙি কৰি থাকিলে কাৰ্বি আংলং যে আমি গৈ পাম সেইটো হৈছে আৰু তো এতিয়া মই আহি এইখিনি কি আছিলে ঠাইখিনিৰ নাম তেলাহী চৰি তেলাহী মানে হাইৱে পাওঁ আৰু হাইৱে নাপাওঁতে যিখিনিত ফাৰ্ষ্ট ট্ৰেইন গেটটো আছে ন সেই ট্ৰেইন গেটটো ওচৰত এতিয়া আৰু ভাগ্য ভাল ট্ৰেইন গেটটো পৰি থকা নাই ধুনীয়াকৈ এতিয়া ট্ৰেইন গেটটো পাৰ হৈ লওঁ আৰু আপোনালোকক আগত আকৌ লগ পাই আছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো এতিয়া ফাইনেলি আহি মই হাইৱে পাই গ'লোঁ আৰু আহিয়ে ফাৰ্ষ্ট দেখিলোঁ ল'ৰাহঁতক ৰাইডৰ পৰা আহি আছে ক'ৰবাত ঘূৰিবলৈ আৰু আহি আছে যি নহওক এতিয়া মই আহি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পালোঁ আৰু ঘাইপথত উঠিয়েই সন্মুখৰ আকাশখনলৈ চাওক আৰু ৰাস্তাৰ কাষত চাওকচোন আপোনাৰ ফুলবিলাক দেখিছেনে মাজত ডিভাইডাৰৰ মাজত যিবিলাক ফুল আছে কি মজা লাগিছে যেতিয়া ফুলবোৰ পূৰা ধুনীয়া হৈ ডাঙৰ হৈ যাব তেতিয়াতো আৰু মজা লাগিব আৰু এতিয়া আপোনাৰ সন্মুখৰ ফালে ভিউটো চাওক ছাইডৰ খেতি পথাৰলৈ চাওক আৰু সন্মুখৰ ভিউটো চাওক পাহাৰ কি মজা লাগিছে আৰু এটা কথা কওঁনে যিমান পাহাৰৰ ওচৰলৈ গৈ থাকিব আপুনি ঠাণ্ডাৰ পৰিমাণটো তিমান বাঢ়ি গৈ থাকিব তো এতিয়া মই আহি পাই গ'লোহি এইখিনি বিষ্ণু মন্দিৰ পাৰ হৈ পেলাই আমচৈ পাওঁ মানে আপোনালোকে যদি কাৰ্বি আংলং যায় আমচৈ সেইফালেদিও যাব পাৰে শিৱকুণ্ড সেইফালেদি যাব পাৰে মানে শিৱকুণ্ডৰ কাষেদি যিটো ৰাস্তা আছে ওপৰলৈ উঠি যাব পাৰি সেই ৰাস্তাটোৱেদিও যাব পাৰে আৰু যদি সেইফালেদি নাযায় তেন্তে গোপাল কৃষ্ণ চাহ বাগিচাৰ কাষেদিও যাব পাৰে তো এতিয়া মই গৈ আছোঁ গোপাল কৃষ্ণ চাহ বাগিচাৰ কাষেদিয়ে তো ভিডিঅ'টো চাই থাকক আৰু গোটেই সম্পূৰ্ণ ব্লগটো চাওক আপোনালোকে গম পাব কাৰ্বি আংলং কোনফালেদি যাব পাৰি বা দুটা ৰাস্তা আছে মই কোনটো ৰাস্তাইদিয়ে যাওঁ এতিয়া মইতো কনফাৰ্ম কৰিছোঁ গোপাল কৃষ্ণদিয়ে যাম বুলি তো আহি মই পাই গ'লোহি গোপাল কৃষ্ণ চাহ বাগিচাৰ কাষত আৰু এইফালৰ পৰা নগাঁও আহিব পাৰে আৰু এইফালৰ পৰা আহিলে আপোনালোকে জাগিৰোড মই আহিছোঁ যিহেতু নগাঁৱৰ পৰা এতিয়া মই এইফালে যামগৈ মানে মৰিগাঁও ফালৰ পৰাই আহিছোঁ কিন্তু নগাঁও ফালৰ পৰা সোমাই আহিলোঁ ন হেৰিদি আহিলোঁ যে শলমাৰীদি চ' এতিয়া মই সোমাই গ'লোঁ কাৰ্বি আংলঙৰ ফালে তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আহি মই কাৰ্বি পাহাৰ সোমাই গ'লোঁ মানে কাৰ্বি আংলং সোমাই গ'লোঁ এইটো আপোনাৰ পিলাৰটো যিটোত মানে কাৰ্বি আংলং লিখা আছিলে তো আৰু এইফালেদিয়ে যায় আপোনাৰ কি বুলি কয় এইখিনি ঠাইখিনিৰ নাম কি আছিলে থাৰাকুঞ্চি আৰু উলুকুঞ্চি মই এতিয়া যিহেতু উলুকুঞ্চি গৈ আছোঁ তো এইফালেদিয়ে যাব লাগিব এই মানুহকেইজনীক সোধোতো মানে তেখেতলোকে এইফালেদি যাবলৈ কৈছে তো আহি মই এতিয়া ফাৰ্ষ্ট ফৰেষ্ট কেম্পটো পাইছোঁ আৰু ইয়াতে এইডাল বাঁহ লগাই থৈছে দেখিছেনে চেক কৰিবৰ কাৰণে ৰাতি হ'লে চাগে ইয়াত যিহেতু পাহাৰ আছে ন সন্মুখত পাহাৰৰ পৰা বনৰীয়া জীৱ জন্তু মাৰি কৰি আনিব নোৱাৰে যাতে গছ গছনি আছে সেইবিলাক আনিব নোৱাৰে যাতে তাৰ বাবে হেৰি ৰাখি পেলাই এইটো ফৰেষ্ট কেম্প আছে
আৰু যি নহওক এতিয়া মই আহি কাৰ্বি আংলং ফাৰ্ষ্ট গাঁওখনত সোমাই আহিলোঁ আৰু আহিয়ে সন্মুখত ভিউটো চাওক এতিয়া পূৰা পাহাৰৰ কাষে কাষে আৰু মানে যিমান পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ ন পৰিৱেশটো সিমান ঠাণ্ডা আৰু আজি যিহেতু 15 আগষ্ট আৰু বহুত ল'ৰা ছোৱালী আহি আছে ডাঙৰ মানুহো আহি আছে আজি এই ৰাস্তাটোত যথেষ্টখিনি মানুহেই আছে বাকীটো মোৰ লগৰবিলাকে কোৱাৰ মতে এফালেতো মানুহ বহুত কমেই হয় এতিয়া মোৰ সন্মুখত দেখিছেনে এইটো পাৰ্টি এটা সিহঁত 5-6জন ল'ৰা গৈ আছে এক্সট্ৰাকৈ 4খনমান বাইক লৈ গৈ আছে সিহঁতৰ লগত আহিও ভাল লাগি আছে এতিয়া সিহঁতে যিহেতু মোতকৈ আগত আহি আছে আৰু সিহঁতে যাওক সিহঁতৰতো কথা নাই যিহেতু দুজন ল'ৰাই আহি আছে বিশেষ মোৰ লগত মানুহজনী আহি আছে আৰু পাহাৰীয়া জেগা অলপ ভয়ো লাগে যি নহওক এতিয়া মই আহি এটা সৰু ভিউ পইণ্ট পাইছোঁ তো ৰখাওঁ এবাৰ দেখাওঁ আপোনালোকক আৰু এটা যাওক আমি ৰখি দিলোঁ সন্মুখত অহা ভাইটিকেইটাও ৰখি দিলে চাগে সিহঁতে ফটো চটো উঠিব নেকি এইকেইটা দিছেনে ভাইটিকেইটা এতিয়া আৰু সন্মুখত ভিউটো চাওক এতিয়া দেখিছেনে কি মজা হয়নে আৰু কিমান পাহাৰৰ ওপৰত উঠি আহিলোঁ আপুনি গম পাইছেনে কিবা সেই তলৰবিলাক যে দেখিছে সেইবিলাকত আমি আছিলোঁ ফাৰ্ষ্ট আহোঁতে আৰু এতিয়া আহি আমি ক'ত পাই গ'লোহি ভাবক এবাৰ আৰু এইখনেই হৈছে ৱেষ্ট কাৰ্বি আংলং মানে পশ্চিম কাৰ্বি আংলং আৰু ইয়াৰ কি ক'ম আৰু একোৱেই নাই ক'বলৈ কি মজা প্ৰাকৃতিক পৰিৱেশ আৰু মোৰ অৱস্থাটো চাওকচোন চেলি কি অৱস্থা আৰু এইটো মই অলপ বেঙা বেঙি কৰি ফুৰিছোঁ যি নহওক ভিডিঅ'টো যদি ইমান টাইম চালে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আহিব কাৰ্বি পাহাৰলৈ মানে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙলৈ মৰিগাঁৱৰ কাষতে আছে আৰু আহি এবাৰ ভিজিট কৰি যাওক জেগাটো চাই যাওক কি মজা লাগে তেতিয়া আপোনালোকে নিজে আহিলে অনুভৱ কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই